Hello, welcome to my channel বিবিধ আসাম আৰু আপোনালোক আজি আমি অফলাইন কেনেকৈ ৰেলৱে টিকেট বুক কৰে তাৰ আজি সকলো বিৱৰণ দেখাম আৰু মই আজি আহিছোঁ পাঠশালা ৰেলৱে ষ্টেচনলৈ আৰু মোৰ যাত্ৰা হ'ব বৰপেটা ৰোড টু নিউ জলপাইগুৰি জংচন। এতিয়া যাম মই টিকেট কাউণ্টাৰৰ ওচৰলৈ আৰু টিকেট কাউণ্টাৰত দুটা কাউণ্টাৰ থকা এটা সংৰক্ষিত টিকেট কাউণ্টাৰ এটা অসংৰক্ষিত টিকেট কাউণ্টাৰ আৰু মই সংৰক্ষিত টিকেট কাউণ্টাৰলৈ যাই তাত মই এখন ৰিজাৰ্ভেশ্যন ফৰ্ম ল'ম আৰু ৰিজাৰ্ভেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰে আমি সেইটো চাই ল'ম। ইয়াৰ আগে মই IRCTC এপছত গৈ কোনখন ৰেলত যাম আৰু কোন সময়ত যাব কোন সময়ত পাব ইয়াৰ চিট এভেইলেবল কিমান আছে আৰু কিমান টকা ভাড়া হ'ব এই সকলোবোৰ ইয়াৰ তথ্য চাই ল'ম। আৰু মোৰ যাত্ৰা 14 ছেপ্টেম্বৰৰ দিনাখন স্লিপাৰ ক্লাছত 29খন চিট এভেইলেবল আছে। পোনপ্ৰথমে আপোনালোকে ট্ৰেইনৰ নাম আৰু ট্ৰেইন নাম্বাৰটো বহাব, তাৰপিছত যাত্ৰা কৰা তাৰিখ লিখিব, তাৰপিছত ক্লাছ লিখিব, 2S হ'বনে স্লিপাৰ হ'বনে AC হ'ব, তাৰপিছত ষ্টেচন ফ্ৰম ক'ৰ পৰা যাব আৰু ক'লৈ যাব তোত লিখিব, তাৰপিছত মোবাইল নাম্বাৰ বহাব PNR ষ্টেটাছ আপডেটৰ কাৰণে, তাৰপিছত চাইটখনত যিকেইজন যাত্ৰী যায় প্ৰত্যেকজনৰে নাম লিখিব আৰু নাম 15টা শব্দতকৈ বেছি হ'ব নালাগিব, তাৰপিছত নেশ্যনেলিটি লিখিব, তাৰপিছত জেণ্ডাৰ মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যি হয় লিখিব, বয়স লিখিব, এনে গোটেই ফিল আপ কৰি যাব। আৰু যদি কোনোবাই 5 বছৰৰ তলৰ শিশু থাকে তেতিয়াহ'লে তলত চাইটখনত নাম বয়স জেণ্ডাৰ এইখিনি লিখি ফিল আপ কৰিব। তাৰপিছত লিখিব অনৱাৰ্ড ৰিটাৰ্ণ জাৰ্নি ডিটেইলছ, ইয়াত ছেম ট্ৰেইন নাম্বাৰ আৰু নাম, জাৰ্নি কৰা ডেট, ক্লাছ, ষ্টেচন ফ্ৰম আৰু টু লিখিব। তাৰপিছত নেম অফ এপ্লিকেণ্ট, যাৰে এপ্লাই কৰে তাৰ এজনৰ নাম লিখিলে হ'ল আৰু তাৰ ফুল এড্ৰেছটো লিখিলে হ'ল। যদি আধাৰ নাম্বাৰ আছে তেতিয়াহ'লে আধাৰ নাম্বাৰ দিব পাৰে আৰু তাত ছিগনেচাৰ আছে ছিগনেচাৰটো কৰিব, তাৰপিছত মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব, তাৰপিছত যোনটো ডেটত টিকেটটো কৰা সেইটো ডেট লিখিব আৰু টাইমটো লিখিব, লিখি আপোনালোকে কাউণ্টাৰত জমা কৰি দিব। আৰু এইখন হৈছে মই ফিল আপ কৰা ফৰ্মখনৰ ডিটেইলছ। এইখন ছাবমিট কৰাৰ পিছত মোক তেওঁলোকে টিকেট দি দিলে আৰু ইয়াৰ পিছত IRCTC ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে দেখিব তাত 27টা চিট এভেইলেবিলিটি আছে, মানে দুটা অলৰেডি ৰিজাৰ্ভেশ্যন হৈ গ'ল।